হেল্ল' গাইজ, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিখন ৰাতি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিখনতে আপোনালোকে দেখিবলৈ পাব ইন্দ্ৰই আদি আৰু অদিতিৰ বাবে এটা পাকঘৰৰ ব্যৱস্থা কৰি তাত সকলো বয় বস্তুবোৰ সামৰি থাকিব আৰু তাত তেতিয়া অদিতি উপস্থিত হ'ব আৰু ইন্দ্ৰক ক'ব যে ধন্যবাদ জনাইছোঁ তোমাক আদি আৰু মোক এনেদৰে সহায় কৰাৰ বাবে। আৰু তেতিয়া ইন্দ্ৰই অদিতিক ক'ব যে হ'ব বৌ, এনেদৰে নক'ব আপুনি, মোৰ মাত্ৰ এটাই কামনা, আপুনি সৌদাক যাতে আগলৈ এনেকৈ চম্ভালি ৰাখে। এতিয়া বাৰু অদিতিয়ে ইন্দ্ৰক কি ক'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। ইফালে আকৌ দেখিবলৈ পাব মন্দিৰে কি অদিতিক কিদৰে এখন ঘৰৰ পৰিয়ালৰ সৈতে শত্ৰুতা কৰি তাইক এখন ঘৰৰ পৰা উলিয়াই দিব পাৰি তাৰে এটা ষড়যন্ত্ৰ ৰচি অদিতিৰ ওচৰলৈ যাব আৰু অদিতিক ঘৰখনৰ সকলো পৰিয়ালৰ হৈ কিছু ভুল ভাল কথা লগাব। এতিয়া বাৰু অদিতিয়ে মন্দিৰৰ কথাত ভুল গৈ ঘৰৰ সদস্যসকলৰ লগত বেয়া হৈ পৰিব নেকি, জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব আশ্ৰমখনৰ সৰু ছোৱালীজনীয়ে অদিতি পেহীয়েকৰ ওচৰলৈ যাব আৰু ক'ব যে অদিতি বা বহুত ভাল হয়, অদিতি বাক আপুনি কিয় ইয়ালৈ ক্ষমা কৰি দিয়া নাই, অদিতি বাই আমাৰ আশ্ৰমখনৰ বাবে কিমান কি যে কৰিছে, আপুনি প্লিজ আইতা অদিতি বাক ক্ষমা কৰি দিয়া। এতিয়া বাৰু পেহীয়েকে অদিতিক ক্ষমা কৰি দিবনে, জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদিহে আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।